ভাল লাগিছে কৰি দিনে ৰাতি একাকাৰ কৰি পুৰা কৰি আছোঁ তোমালোকৰতো দিনে ৰাতি আকৌ চলিয়ে থাকেতো এটা হেবিট হৈ গ'ল আৰু হেবিট হৈ গ'ল সেইকাৰণে কিন্তু এই দুদিনত 36 ঘণ্টা হোৱা নাই আৰু হোৱা নাই ন এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কাৰণ 36 ঘণ্টা নোহোৱাকৈ কোনোদিন থকা নাছিলোঁ মঞ্জিল বৰুৱা ব্লগ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই ব্লগ আৰম্ভ কৰিছোঁ এতিয়া ব্লগ মানে কি হ'ল ছাডেনলি গুৱাহাটী আহিবলগীয়া হ'ল এতিয়া সোণাপুৰে পালোহি ৰাতি আপোনাৰ 10:30 11টামান বজাত ওলাইছোঁ ঘৰৰ পৰা আৰু ওলাইছোঁ মানে কি এয়া এতিয়া আহি আছোঁ কোন এয়া অভিলেখ দেখা পাইছে অভিলেখ আছে ই ৰাতি মানে ফোন কৰিলে এতিয়া অহাৰ কাৰণটো কৈ দিওঁ মেইন ৰাতি মই 10:30 11টামান বজাত এটা ভিডিঅ' এডিট কৰি আছিলোঁ সেইটো ভিডিঅ' এতিয়া দিমগৈ গুৱাহাটী পোৱাৰ পিছত মই দিমগৈ সেইটো ভিডিঅ'টো এডিট কৰি থাকোঁতে ই মোক ফোন কৰিলে তাৰপিছত দেউতাকৰ কিবা গা ভাল নহয় তাৰপিছত গুৱাহাটী আনিম বুলি ক'লে এতিয়া আহি আছোঁ এতিয়া আমি ক'ত যাম প্ৰথমতে এতিয়া আমি মানস আছে মানস স্পন্দন ছিংগাৰ তাৰ ওচৰত যাম প্ৰথম তাৰ ৰুমত যাম মানে তাৰ ৰুমত যাম তাতে ফ্ৰেছ হৈ আৰু তাৰপিছত কামখিনি আগবাঢ়িম তাৰপিছত আমি এইকেইজন আহিছোঁ কোন এয়া অভিলেখৰ ভায়েক আৰু ইয়াৰ দেউতাক আৰু তোমাৰ নামটো কোৱা ভূপেন্দ্ৰ তুমি কোৱাচোন কাৰ মানে গানত কম্প'জ কৰিছা অলপ কোৱা প্ৰথম মই কৰিছিলোঁ কুলদীপ তামুলীয়া টিকিট আবেগ বুলি তাৰপিছত ফাৰ্ষ্ট কম্প'জিশ্যন এইটো শুভাংগিনী বুলি এটা কৰিছোঁ অনুৰাগ বুলি এটা কৰিছোঁ আছে কেইবাটিও আছে তেনেকৈ কম্প'জিশ্যন আৰু ৰেকি ভূঞা বুলি এটা ল'ৰাৰ গান কৰি আছোঁ এতিয়া ৰিচেণ্টলি সেইটো কৰি আছোঁ আৰু এটি ধুনীয়া গীত আহিব ৰাসৰ কাৰণে এইটো সমীৰণ শইকীয়াৰ এটা গান ৰাস আহি আছে সেইটো এটা কাম কৰি আছোঁ মই গাম আৰু সোনকালে কৰি আছোঁ কাম একেলগে কৰি আছে ন হয় ঠিকে আছে এতিয়া সোনকালে গান এটা শুনিবলৈ পাম আৰু দুইজনৰ এতিয়া এই গাড়ীখনলৈ মন কৰক গোটেই খেৰৰ ঘৰটোকে উঠাই লৈ দেখা নাই কিবা দেখিছে জানো এই আগ পিছ একো দেখা নাই আকৌ এতিয়া আহি আমি খানাপাৰা পাই গৈছোঁ খানাপাৰা এতিয়া এইটো হ'ল অসম বিধানসভাৰ যিটো নতুন ভৱনটো যে এইটো চাওক না কি বাহিৰৰ পৰা কি মজা লাগিছে নহয় এতিয়া অলপ আমি মানসৰ ৰুমত ফ্ৰেছ হৈ এয়া এপ'ল' হস্পিটেল আহি পাইছোঁহি ইয়াত আহি ডক্টৰক দেখুৱাওঁ আৰু এতিয়া হস্পিটেলত ৰখি থাকোঁতে দাদাক পালোঁ ধুনীয়া চবে চিনি পায় দাদা ভালে আছে ভালে মানে মোৰ ভাইটিৰ অলপ মানে গা ভাল নহয় দেখাবৰ কাৰণে আহিছে এই এক্সিডেণ্ট হৈছিলে ন হয় ঠিক এটা হ'ল মানে লৈ আহিছিলে বাকী লগ পাই ভাল লাগিলে এতিয়া আমি ডক্টৰৰ ওচৰত দেখুৱাই মেলি হ'ল ডক্টৰে ক'লে যে তেনেকুৱা একো প্ৰব্লেম নাই বুলি কৈছে আৰু চিটি স্কেন এটা কৰাব ক'লে সেইকাৰণে চিটি স্কেন কৰাই ল'লোঁ ৰিপৰ্ট অলপ দেৰিকৈ দিব তেতিয়া আহি গম পাম আৰু বাকীখিনি এতিয়া গাইজ অভিলেখৰ দেউতাকৰ যিটো কামত আহিছিলোঁ আমাৰ মানে ক'বলৈ গ'লে ভাল এটা খবৰ চিটি স্কেন কৰা হ'ল ৰিপৰ্ট আনিলোঁ ৰিপৰ্ট পোৱাত বহুত দেৰি হৈ গ'ল দূৰত যিখন ফ্লাইঅভাৰ বনি আছে সেইখনৰ ওপৰতে আছোঁ পেইণ্টিঙৰ কাম চলি আছে এতিয়া ইয়াত আমি অকণমান আপোনালোকক দেখুৱাওঁ মানে কি নাম তোমাৰ বিশ্বজিৎ তামুলী নাৰায়ণপুৰ ন নাৰায়ণপুৰ কোন জেগা বৰপথান তাৰপিছত তেওঁকতো চিনি পায় আৰু নে কি MMD ফ'কাছ আমাৰ এইটো বিশেষ এটা গ্ৰুপ ফাৰ্নিচাৰ্ছ কালাৰ্ছ আৰু আমি মালিগাঁৱৰ হওক জোৰদৰ পৰাও আমি প্ৰায়খিনি কামেই কৰিছোঁ তলৰ গাফি দি কামখিনি কৰা হৈছে আৰু আমাক অভনিচাৰ কালাৰ্ছক আমি এবাৰ সহযোগী হিচাপে আমাৰ লগত আছে ভেজাল ভেজালৰ লগত মিনিমাম 70-80জনমান এমপ্লয় আছে বা চিত্ৰশিল্পী আছে বহুত কম মানে কণ ছাত্ৰ ছাত্ৰী ইয়াত আছে মানে বহুকেইখন আৰ্ট কলেজৰ আৰু খুব সুন্দৰভাৱে কামখিনি কৰা হৈছে কেনেকুৱা ধৰণৰ কৰা হৈছে আপোনালোকে দেখিছে তলত আমি বিভিন্ন চিত্ৰ অংকন কৰিছোঁ বিশেষকৈ চিৰিয়াখানাখন আছে গতিকে চিৰিয়াখানাৰ বিভিন্ন জীৱ জন্তু আমি তাত অংকন কৰিবলৈ দিয়া হৈছে অন্যহাতেদি আকৌ বাৰেৰহণীয়া যি কৃষ্টি সংস্কৃতি বা বিভিন্ন আমাৰ জাতি জনগোষ্ঠীয় যি গামোচা বুলি যিটো কোৱা গামোচাখিনিও আমি খুব সুন্দৰভাৱে ইয়াত এইবাৰ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে কোনো এজন লোকে গুৱাহাটীখনলৈ আহিলে সোমালেই যাতে অসমৰ কৃষ্টি সংস্কৃতি সকলো বুজি পায় মানে বা চিৰিয়াখানাখনত কেনেকুৱা ধৰণৰ জীৱ জন্তু আছে সকলো যাতে পৰিস্ফুট হয় বিভিন্ন নানাৰঙী মানে বিভিন্ন তুলিকাই আচলতে আলোকসজ্জা সম্পূৰ্ণৰূপে ৰখা হৈছে আৰু ওপৰ ভাগতো সম্পূৰ্ণৰূপে ৰেইনবো ৰখা হৈছে মানে গোটেই ৰেইনবো ৰামধেনু আছে বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য পক্ষীনা চৰাই চিৰিকটি ইত্যাদিকে ধৰি বিভিন্ন ৰেইনবো ইয়াত ৰখা হৈছে মানে ৰামধেনু যিটো ৰামধেনু কনচেপ্টত এইখিনি কৰা হৈছে মানে গতিকে ৰাজ্য চৰকাৰৰ এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব আৰু অতিকৈ সুখৰ কথা ঠিকাদাৰ অসমীয়া কি নাম তেখেতৰ অনিল দাস ডাঙৰীয়া আৰু যথেষ্টখিনি কষ্ট কৰি আজি এটা পজিশ্যন গতিকে ঠিকাদাৰজন অসমীয়া হোৱাৰ কাৰণে এইটো খুব এটা
ভাল এটা পৰিৱেশ। আৰু ইয়াত ভেজাল এটা গ্ৰুপ হিচাপে আছে, মানে 3-4টামান গ্ৰুপ আমি আছোঁ। তো ভেজালৰ এটা গ্ৰুপ আৰু আমাৰ সৌৰভ আছে, সৌৰভ প্ৰথম খবৰ ৰিপৰ্টাৰ দেওপানী। আৰু ইয়াৰ উপৰি নিকি শৰ্মা বুলি এগৰাকী যুৱতীও ইয়াত আছে, খুব সুন্দৰভাৱে তেওঁলোকে আৰ্ট কৰে, সেইটো কেইদিনমান আগতে ভাইৰেল হৈছে হেৰি কৰি পেলাই। তো সকলো ইয়াত কাম কৰিছে, যুৱতী সকলো ইয়াত ওলাই আহিব পাৰিছে আৰু আমি সকলো এটা টিম হৈ পেলাই আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভেজালে ক'ব তাৰ মনৰ কথাখিনি, সি খুব সুন্দৰভাৱে ক'ব পাৰিব। কাম ভাল লাগিছে কৰি, দিনে ৰাতি একাকাৰ কৰি পুৰা কৰি আছোঁ। তোমালোকৰতো দিনে ৰাতি আকৌ চলিয়ে থাকেতো, এটা হেবিট হৈ গ'ল আৰু সেইকাৰণে। কিন্তু এই দুদিনত 36 ঘণ্টা হোৱা নাই আৰু হোৱা নাই ন, এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, কাৰণ 36 ঘণ্টা নোহোৱাকৈ কোনোদিন থকা নাছিলোঁ। নাই কামবোৰতো দেখিয়ে আছে, চবেই দেখি আছে। তাৰ মাজত আমি এতিয়া আহিলোঁ কাৰণে অকণমান দেখুৱাইছোঁ। ভাল লাগিল আহিলে, মানে ব্ৰিজ অপেনিং নোহোৱাৰ আগতে আমি ইয়াতে থাকিব পাৰিছোঁ, সেইটোতো তাতকৈ আৰু গৌৰৱ কি হ'ব পাৰে। সেইটোৱে এওঁ হ'ল ৱাকিৰ ৰহমান। প্ৰায় 20 দিনমানৰ আগৰ পৰা কাম চলি আছিল, আপোনাৰ গ্ৰাফিটিৰ কাম চলি আছিল, কালাৰিঙৰ কাম চলি আছিল, আৰু যি আমাক সময়সীমা বান্ধি দিছিল আৰু সেই সময়সীমাত আমি কামখিনি কৰি শেষ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটাই ৰাইজলৈ আহ্বান আছে যে আপোনালোকে দেখিছে এতিয়া ৰাতি প্ৰায় কেইটা বাজিছে, 1 বাজিছে, 1 বাজিব হ'ল। যিটো আপোনাৰ অলমষ্ট আমাৰ কাম শেষেই হ'ল। আৰু যিকেইদিন আপোনাৰ কাম চলি আছিল, দিনে নিশাই কাম চলি আছিল, অসমৰ বিভিন্ন ধৰণৰ আৰ্টিষ্ট ইয়াত আহি চিত্ৰবিলাক অংকন কৰি গৈছে। সেইফালে আমাৰ ভেজাল আছে, তো তেওঁলোকে যিখিনি চিত্ৰ ইয়াত অংকন কৰি গৈছে, যথেষ্টখিনি কষ্ট জড়িত হৈ আছে। আমি যিহেতু মালিগাঁৱতো কাম কৰাইছিলোঁ, তাতো দেখিছোঁ যে ইনগ্ৰেশ্যনৰ পাছত কিছু ব্যক্তিয়ে পিক পেলাই, ৰজনীগন্ধা খায়, কিবা খায়, এইটো তেওঁলোকৰ মেটাৰ, কিন্তু যাতে ইয়াত আহি পিক নেপেলায় সেইটোৱে অনুৰোধ কৰিছোঁ। কাৰণ ইয়াত দিনে নিশাই চিত্ৰশিল্পীসকলে কষ্ট কৰি যিবিলাক চিত্ৰ অংকন কৰিছে, তাতে যদি আহি কোনোবাই পিক পেলাই দিয়ে, একচুৱেলি তেওঁলোকক অসন্মান কৰা হয়। তো সেইটোৱে অনুৰোধ আছে যাতে তেওঁলোকে এই কাম নকৰে। আমাৰ অসম সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু এই গোটেই কামখিনি আপোনাৰ অভানিশা কালাৰ্ছ বুলি আমাৰ এটা সংস্থা আছে, তাৰ নেতৃত্বত কামখিনি হৈ আছে। তো সেইটোৱে অনুৰোধ আৰু মানে বিশেষকৈ ইমান কষ্ট কৰি কাম এটা কৰা হৈছে, আৰু বেলেগ নহয়, আমাৰ অসমৰ বস্তুৰ লগত ৰিলেটেড এটা তেওঁলোকৰ যিখিনি হাৰ্ড ৱৰ্কিং কষ্ট, চিত্ৰবিলাক অংকন কৰি যি কষ্ট, সেই কষ্টখিনিক মানে অথলে যোৱা নিচিনা। নিজৰ ঘৰখনতে যদি আমি পিকাই থওঁ, অসমখনতো আমাৰ নিজৰ ঘৰ, বাহিৰৰ পৰা মানুহ আহিব, আহি যদি ইয়াত পিক চিক দেখে, কাৰ বদনাম? অসমীয়া মানুহসকলৰে বদনাম। ঠিক তেনেকুৱা কথা। আমি যিহেতু নিজৰ ঘৰখন সদায় চাফা কৰি ৰাখোঁ, কোনোবা আলহী আহিব, কিবা আহিব, চাফা কৰি আমাৰ নিজৰ অসম, আমাৰ ঘৰখন আমি চাফা কৰি ৰখাটো আমাৰ এইটো দায়িত্ব, প্ৰত্যেকজন অসমীয়া মানুহৰ দায়িত্ব। এতিয়া অসম চৰকাৰেও কি মানে যথেষ্টখিনি পদক্ষেপ লৈছে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত আপোনাৰ ৰাস্তা পদূলি কি ভালকৈ নিৰ্মাণ কৰিছে। তো যিসকল আমাৰ বাহিৰৰ পৰা পৰ্যটক আহে বা বাহিৰৰ লোকসকল আহে, তেওঁলোকে যাতে অসমখন আহি ক'ব লগা হয় যাতে সুন্দৰ পৰিষ্কাৰ এখন ষ্টেট বুলি। সেয়াই আমাৰ সেইটোৱে। এতিয়া সেইটোৱে কোৱা, আপোনালোকেও মানে এই কথাটো মানে ভাবক, ইমান ধুনীয়াকৈ আপোনালোকে দেখা পায়, মানে হাতে ধুনীয়াকৈ চুব পৰা হৈ আছোঁ, আৰু ইয়াত যদি এটা পিক পৰি যায়, কাইলৈ ইয়াত চুবলৈও মোৰ মন নাযাব, ঘিণ লাগিব। তে সেই বস্তুটো আমি ৰখাটো, এতিয়া গাড়ী আহি মানে অভিলেখে ৰাখিবলৈ নাপালে, ভেজালে লগে লগে আঁকিয়ে দিলে আৰু নিজকে আঁকি দিছে, তাক নিজকে আঁকি দিলে, নিজকে আঁকি দিছে, ভেজাল বুলি লিখি দিছে। সম্পত্তিবোৰ আচলতে কি হয়, নিজৰ হিচাপে ভাবিব লাগে, ৰাজহুৱা সম্পত্তি বুলি বা চৰকাৰৰ আনুষ্ঠানিক বুলি বস্তু ভাবিব লাগে। সেইটো নিজৰ বুলিয়ে ভাবিব। গাড়ী এখন চলালোঁ নিজৰ গাড়ী বুলি যেনেকৈ চলাই, বেলেগৰ গাড়ী চলালোঁ তেনেকৈ। আমি ওলাই দিলোঁ ৰাতিপুৱা 7টা বজাতে, এতিয়া ওলাই দিছোঁ ডেকা ল'ৰা, এতিয়া যাওঁগৈ আৰু নেকি? বাই বাই, শুভেচ্ছা থাকিলে। বহুত বহুত ধন্যবাদ আপোনালোকৰ। দিয়া থাকা, বাই।